তাৰমানে জল মানে পানী জলটোতো পানী হয় জলি জলি হ'ল মানে আচ্ছা আচ্ছা জল আৰু জলি আচ্ছা 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 বহুত মাহিত্য তেতিয়াহ'লে আৰু সেইটোৱে গোসাঁই এতিয়া বৰ্তমান হয় হাই হেল্ল' নমস্কাৰ কি খবৰ আপোনালোকৰ আজি দৰং জিলাৰ এটা ঐতিহ্যমণ্ডিত পুখুৰী চাবলৈ আহিছোঁ এই পুখুৰীটো বোলে বহুত মাহাত্ম্য আছে শুনি আছিলোঁ বহুত দিন কিন্তু আহিবলৈ সুবিধা হোৱা নাছিলে আজি আহিলোঁ গতিকে এই সুযোগতে আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ চ' আহকচোন বাৰু ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কি আছে কি নাই সকলোখিনি চাই লওঁ বাৰু গাড়ীখন ইয়াতে পাৰ্কিং কৰিলে এতিয়া সোমাই আহিলোঁ বাৰু বেক চাইডেৰে সোমালোঁ আমি ইয়াতে সৰু গেট এটা আছে বেক চাইডেৰে সোমালোঁ এইটোৱে হ'ল পুখুৰীটো এইটো পুখুৰী সেইটো পুখুৰী যিটো পুখুৰী নেকি এইটো পুখুৰী এয়া চাওক আপোনালোকক দেখুৱাইছোঁ বহুত ডাঙৰ পুখুৰী হয় এইটো পুখুৰী বহুত মাহাত্ম্য আছে আপোনালোকক ক'ম বাৰু আমি চাৰিওফালে দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক আৰু এইটো হ'ল পুখুৰীটোৰ পাৰতে থকা এটা মন্দিৰ এইটো দেখুৱাই দিছোঁ আপোনালোকক এইটো ৰাস্তা আছিলে কিন্তু আমি বেক চাইডৰ পৰা সোমালোঁ মানে আগতে আহি পোৱা নাছিলোঁ ফাৰ্ষ্ট টাইম আহিলোঁ ভালকৈ গম নাপাওঁ ৰাস্তা কোনফালে আছে কি আছে এইটো ইয়াতে থকা মন্দিৰটো এইটো আহক এতিয়া চাই লওক আৰু অলপ এইটো হ'ল পানী যোগান আঁচনি জল পানী যোগান আঁচনি আৰু এইফালে পাৰ্ক বনাই আছে বোলে আগত সুধিছিলোঁ মই সুধোতে কৈছে পাৰ্ক বনাই আছে বলক এতিয়া ওলাই যাওঁ আৰু সকলোখিনি দেখুৱালোঁ আপোনালোকক ৰ'ব ওলাই যোৱাৰ আগতে আৰু মানে কি মাহাত্ম্যখিনি কি হয় এইটো দুজনমান মানুহক লগ পালোঁ আহকচোন বাৰু শুনি লওঁ তেওঁলোকৰ মুখেৰে কওকচোন বাৰু অলপ কি আছিল বাৰু কি ওলাইছিল ওলাইছিল এখনৰ তাৰমানে কাৰোবাৰ যদি বিয়া সভা পাতে আচ্ছা আগদিনা তাৰমানে তামোল পাণ দি যাব আচ্ছা তামোল পাণ দি যোৱাৰ পিছত যিখিনি মানে বস্তু লাগে সেইখিনি তাৰমানে নৌকাত ওলাই থাকে আচ্ছা আচ্ছা নৌকাত ওলাই থাকে আগদিনা তামোল পাণ দিলে আগদিনা তামোল পাণ দি যায় আচ্ছা পিছদিনা তাৰমানে নাওত যিখিনি সম্পত্তি আছে যিখিনি যোগাৰ লাগে ওলাই দিয়ে আকৌ তাৰপিছত আকৌ কোনোবা দিনা যিখিনি কাম কাজ শেষ হোৱাৰ পিছত আকৌ গতাই দিলা সেনেকৈ তাৰমানে এতিয়া সেইটো নাই মানে এতিয়া নাই মানে চুৰ কৰিছিল আচ্ছা আচ্ছা চুৰ কৰাৰ পিছত তাৰমানে বস্তুটো তেতিয়াৰ পৰা তাৰমানে লুপ্ত হৈছে তেতিয়াৰ পৰা আৰু তাৰমানে মানি লোৱা নাই আৰু যদি চোৰে হয় ওলাই নিদিওঁ হয় হয় এইটো বস্তুটো লোভ লাগি যায় না আচ্ছা 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 ঠিক আছে বাৰু মানে ইউটিউবত ভিডিঅ' দিওঁ সেইকাৰণে মানে বস্তুটো জানি ল'লোঁ আৰু মাহাত্ম্য কি আছিলে কি নাই মানে এইটো বস্তু জানি ল'লোঁ 15,000 দিনত খুন্দা গৈছিল এইটো আৰিমত্ত ৰজাৰ দিনত হৈছিল ন পুখুৰীটো যেতিয়া খান্দিছিল তেতিয়া পানী ওলোৱা নাছিল পিছত তেতিয়া ৰাজাৰ বা এজন কুঁৱৰী ৰাজাৰ কুঁৱৰী মানে গাঁৱৰে ইয়াৰে জলি নামৰ এটা ছোৱালী তাৰমানে হেৰিয়ে বিচাৰিলা তেওঁক তাৰমানে পুখুৰীত আনি দিলে পানী ওলাব আৰু তাৰপিছত তাৰমানে তেওঁক দি পূজা পাতল মানে কৰাৰ পিছত পানী কমানে উঠি আহি তাৰমানে তাই অদৃশ্য হ'ল আৰু পুখুৰীৰ ভিতৰত তাৰপৰা জলি নাম হ'ল আৰু নাই তাৰমানে জল মানে পানী জলটোতো পানী হয় জলি হ'ল মানে জল আৰু জলি আচ্ছা 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 বহুত মাহাত্ম্য তেতিয়াহ'লে আৰু সেইটোৱে গোসাঁই এতিয়া বৰ্তমান হয় 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 সেইটো গোসাঁইৰ কাৰণেতো পুখুৰীটো হৈ আছে আচ্ছা 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 ঠিক আছে বাৰু ভাল লাগিল কথাখিনি জানিলোঁ
এয়া আপোনালোকক ক'লোঁ সকলো কথা আহিব কেতিয়াবা চাবলৈ আপোনালোকে বহুত ভাল লগা ঠাই